হেল্ল' এভৰিৱান, আজি দীপাৱলী উপলক্ষে আপোনালোকৰ লগত এটা চিম্পুল পনীৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো বলকচোন। ফাৰ্ষ্ট মই পনীৰখিনি এনেকৈ কাটি লৈছোঁ। তাৰপিছত মই কেৰাহীখন গেছত বহাই গৰম হ'ব দিছোঁ। তাৰপিছত কেৰাহীখন গৰম হোৱাৰ পাছতে মই অকণমান তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত আকৌ সেই কাটি থোৱা পনীৰখিনি দি দিছোঁ। তাৰপিছত লাহে লাহে এনেকৈ পনীৰখিনি লৰাই আছোঁ যাতে ভাঙি নাযায়, সেইটো লক্ষ্য কৰিব। এনেকৈ লাহে লাহে। তাৰপিছত এয়া দুটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, দুটা বিলাহী আৰু কেইফুটামান নহৰু আৰু অলপমান আদা। এনেকৈ তাৰপিছত অকণমান তেলত দুটা মিডিয়াম চাইজৰ আলু এনেকৈ কাটি লৈছোঁ আৰু ফ্ৰাই কৰিব লৈছোঁ। এনেকৈ আলুখিনি ফ্ৰাই কৰি বাচন এটাত নমাই থ'ম। তাৰপিছত কাটি লোৱা পিঁয়াজখিনি ইয়াত ভাজিব দিম। পিঁয়াজখিনি এনেকৈ ৰঙচুৱা হোৱাৰ পাছত এনেকৈ নমাই থ'ম। তাৰপিছত ইয়াত সেই তেলখিনিতে শুকান জলকীয়া কেইটামান, তাৰপিছত নহৰু আদা সেইখিনিও অকণমান সময় ভাজি ল'ম। ভাজি লৈ নমাই কিনে সেই তেলখিনিত আকৌ অলপমান তেল দিছোঁ বাৰু। তাৰপিছত ইয়াত তেজপাত, তাৰপিছত লং ইলাচি এনেকৈ দি তাত মছলা দি সেই ভাজি থোৱা পিঁয়াজ, নহৰু, জলকীয়া এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত দি এনেকৈ পিচি ল'লোঁ। তাৰপিছতে সেইখিনি ইয়াত দি দিম। যিখিনি মছলা দিব লাগে আপোনালোকে দি দিব। দি উঠি এইখিনি দি দিম আমি। তাৰপিছত এইখিনি অকণমান লৰাই থাকিব। তাৰপিছত ইয়াত আকৌ মছলা অলপ অলপ দিছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, এনেকৈ আপোনালোকৰ পচন্দৰ যি যি মছলা আপোনালোকে খাব বিচাৰে সেইখিনি মছলা দিব পাৰে। তাৰপিছত ইয়াত ফ্ৰাই কৰি থোৱা আলুখিনি ইয়াত দি দিছোঁ। দি আকৌ অকণমান লৰচৰ কৰি দিম। অকণমান সময় এনেকৈ লৰচৰ কৰি ইয়াত ঢাকনি মাৰি দিছোঁ। তাৰপিছত ইয়াত পনীৰ মছলাটো দিয়া হোৱা নাছিল, তো পনীৰ মছলাটো অকণমান দি দিলোঁ। দি আকৌ লৰচৰ কৰিছোঁ। তাৰপিছত ইয়াত দিব লাগিব পানী। তাৰপিছত এয়া পানী দিলোঁ। পানী দি উঠি এতিয়া আমি অকণমান উতলিব দিম। উতলাৰ পিছতে ইয়াত দিছোঁ পনীৰ কেইটুকুৰ, ভাজি থোৱা পনীৰ কেইটুকুৰ দিছোঁ। তাৰপিছত অকণমান ধনিয়া, কেঁচা ধনিয়া, তাৰপিছত কেইটামান কেঁচা জলকীয়া এনেকৈ হোৱাৰ পিছত দি দিছোঁ। তাৰ যোনটো ফ্লেভাৰ একদম ধুনীয়া লাগে, তাৰ ফ্লেভাৰটো। তো এইটোৱে আছিল আজিৰ ৰেচিপি, একদম সহজ ৰেচিপি। যদি আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে মৰম দিবলৈ একেবাৰে নাপাহৰিব। বাই।